So hey guys, welcome back to my YouTube channel. सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनों जरा जिस्म का शौक नहीं दिल दीवाने तेनों बेवफा का रोग नहीं कुड़ियों दा मेला Welcome back to my YouTube channel. So guys, এখন আজি দেখিছে RS200 একদম নতুন এখন বাইকত উঠি আছো মানে নতুন বুলিয়ে ক'ব লাগিব লগৰজনে সেকেণ্ড হেণ্ডকে লৈছে এণ্ড আজি মানে যোৱাতে আহিছিলোঁ সেইটো কাৰণে ভাবিলোঁ চলাই এবাক চাই যাওঁ কেনেকুৱা লগৰজনে এটা নতুনকৈ এখন বাইক লৈছে ভাল লাগিছে সেইকাৰণে সোমাই গৈ মানে ড্ৰাইভটো লৈ যাওঁ বুলি ভাবিছোঁ কেনেকুৱা হয় এণ্ড ভাল লাগিছে একদম নতুন লগৰজনে লৈছে বাইকখন তো কি কওঁ আৰু লগৰজনে নতুন এখন বাইকখন ল'লে ভালেই লাগে ন চবৰে আমাৰ ফেমিলি নতুন এখন বাইক আহিছে এতিয়া আৰু এজন মানে ৰাইডাৰ আহি গৈছে তো ভাল লাগিছে আৰু এণ্ড সেইখনৰ মানে বাজাজ RS200 একদম ফুল পাৱাৰ মানে কি ক'ম আৰু মানে স্পৰ্টছ বাইক বুলিয়ে ক'ব পাৰি একদম হেভি ফুল পাৱাৰ হয় মানে কম বাজেটত মানে চাবলৈ গ'লে আৰু বাজাৰৰ এখন ফুল হেভি ক'ম আৰু ৰেচিং বাইক বুলি ক'ব লাগিব এণ্ড বাজাজৰ অলমষ্ট গোটেইখন বাইকেই আৰু মানে 150cc চাব পাৰে 125cc চাব পাৰে লুক আৰু মানে স্পীড বাজেটৰ হিচাপত বহুত মানে ভাল দিয়ে চ' সেইকাৰণে আপোনালোকে চাব পাৰে মানে যিমান আপোনাৰ ৰাস্তাত বাজাজৰ বাইক আৰু হিৰ' বাইকো একচুৱেলি মাইলেজৰ কাৰণে এণ্ড এই দুখন বাইকো আপোনালোকে ৰাস্তাত বেছি দেখিব হ'ব ত' এইটোতে এণ্ড RPMটো মানে বুম বুলি লাগিছে আপোনাক শুনিছেনে নাজানো কিন্তু মই শুনি মানে একচুৱেলি বহুত ভাল লাগিছে এণ্ড এক্সেলডাল মানে মই টিপাটো পোৱা নাই সেইটো কাৰণে অলপ চলাবলৈ অলপ অসুবিধা হৈছে এণ্ড লাইটটো দি লওঁ তাৰপিছতে কম আমাৰ লাইট স্পিকাৰটো কৰি লওঁ এণ্ড মানে এনেকুৱা এখন জেগা পোৱা নাই য'ত ৰখাই আপোনালোকক ইয়াৰ এক্সেছৰ চাউণ্ডটো শুনাব পাৰিম ত' সেইকাৰণে গৈ আছোঁ অলপ মুকলি জেগা চাই কোনো কাম ঠিক নাই এণ্ড গৈ আছোঁ কি আছে মোৰ মানে হেলমেটৰ গ্লাছখন খোলা মাৰি লোৱাৰ কাৰণে আন্ধা লাগিছে আৰু মই ভাবিলোঁ গধূলি গ'লে এনেকৈ অলপ খুলি চাই লৈছোঁ নাই গধূলি হোৱা নাই বহুত বাকী আছে এণ্ড গধূলি হোৱাৰ আগে ঘৰ পাবগৈ লাগিব মানে আমি ৰাতিপুৱা ওলাই আহিছিলোঁ কোৰ্টলৈ বুলি মানে যিহেতু আৰ্মি যোনটো আঁচনি সেইটো অনলাইন কৰিছিলোঁ অনলাইনৰ কাৰণে এটা মানে কোড এপিড লাগে কোড এপিডটো উলিয়াব আহিছিলোঁ আমি 12জনমান আহিছিলোঁ গোটেইকেইজন গ'লগৈ আমি লগৰ দুজনে এইফালে ইয়াৰ লগত সোমালোঁ ভাবিলোঁ বাইকখন চাই যাওঁ এণ্ড টেষ্ট ড্ৰাইভ অকণ লৈ ল'লোঁ বোলো মানে কি ক'ম আৰু চাব পাৰে কিমান মানে নোকোৱাকৈ গম পাব কিন্তু ফিলটো গম পাব কিমান পাৱাৰফুল বাইক হয় এণ্ড লগৰজনে এখন নতুন বাইক লৈছে নতুনকৈ মানে ৰাইডত যাব পাৰিম আমাৰ মাজত আৰু এজন নতুন মেম্বাৰ আহিছে ভাল লাগিছে কিবা এটা অলপ গৈ আজি ভিডিঅ'টো মানে ৰাতিপুৱাৰ পৰা একদম একো খোৱা নাইতো সেইকাৰণে মানে হোটেলত খালোঁ তেওঁলোকে মানে ঘৰলৈকে হ'ব নাইতো সেইকাৰণে অলপ দুৰ্বল লাগি আছে সেইকাৰণে ইমান আৰু কথা নকওঁ আৰু এণ্ড বাইকখন আপোনালোকৰ অভাৰভিউ লুক এটা দেখাবলৈ জেগাখন ৰখিম বুলি ভাবিলোঁ ৰখিব জেগাই পোৱা নাই তেনেকুৱা আগত এটা জেগা আছে তাতে অলপ ৰখি আপোনালোকক দেখাম এণ্ড RPM চাউণ্ডটো শুনাম কেনেকুৱা কৰে আপোনালোকে কমেণ্ট এটা কৰিব মানে মই কি হৈছে প্ৰব্লেম এটা মই মানে মোৰখন বাইকৰ গ্লাছখন আছে ন গ্লাছত চাই ইফালে সিফালে যাওঁ মানে এইখনৰ গ্লাছ নাই যে সেইকাৰণে অলপ প্ৰব্লেম হৈছে গ্লাছখন চাইছোঁ গ্লাছত নাই তো অলপ প্ৰব্লেম হৈছে এণ্ড এইফালে গ'লেও এখন বৰ বাজিব ভাবিছোঁ সেয়া কি কওঁ নাযাওঁ নাযাওঁ নেকি আপনারা সামনে শুনলেও কাজ করেছেন
এই ইয়াৰ এটা প্ৰব্লেম আৰু কৈছোঁ কি মানে গিয়াৰডাল বহুত আপ হৈ আছে মোৰ মানে গিয়াৰডাল লগাওঁতে ঘং মাৰিছে গিয়াৰডাল লগাওঁতে মই প্ৰব্লেম এটা পাই আছোঁ চলাব পৰা নাই ক'বগৈ লাগিব গিয়াৰডাল বহুত আপ হৈ আছে অলপ ডাউন কৰিবলগীয়া হৈ আছে গিয়াৰডাল যিয়ে নহওক বাইকখন চলাই ভাল লাগিছে এনেও মানে RS আৰু এইখন ক'বই নালাগে চবেই জানে কিমান পাৱাৰফুল বাইক হয় হেভি মেচিন মানে ৰেচিং ফিয়াৰিং বাইক হয় চ' একো নাই কি ক'ম আৰু মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন ই ফোন কৰি আছে গৈ আছোঁ মোৰ লগৰজনে ফোন কৰি আছে গৈ আছোঁ যিটো ভাবিলোঁ সেইটো নহ'লে মই বনাই যাওঁ আৰু RPMটো আপোনালোকক বাছ এনেকৈ এপাক শুনাই দিম তেনেকুৱাকৈ আপোনালোকে কমেণ্ট কৰিব এইটো সন্ধিয়া হ'ল সেইকাৰণে ইমান স্পীডত যোৱা নাই লাহে গৈছোঁ ৰাফকেও নচলাওঁ কাৰণ কষ্টই লৈছে চ' সেইকাৰণে ৰাফকৈ নচলাওঁ আৰামত চলাওঁ মানুহক দেখাওঁ full fearing right guys সন্ধিয়া হ'ব হ'ল আৰু তাৰ ভিৰটো অলপ বেছি কৰিব যিহেতু ঘৰলৈ যাব কিছুমান আহিব সেইকাৰণে অলপ লাহে যোৱাই ভাল হ'ব এইটো সময় মানে বেয়া টাইম বুলি কয় চবেই সেইকাৰণে অলপ যিমান পাৰে সাৱধানে চলিব লাগে সেইকাৰণে অলপ লাহে যোৱাই ভাল হ'ব ভাবিছোঁ স্পীডত গ'লে ফটককৈ কিবা এটা হৈ যাব দিনত এনেকুৱা ফ্ৰী ৰাস্তাত দিনত একো নাই বাৰু বাট এতিয়া মানে অলপ ৰাতি হ'লতো সন্ধিয়া হৈছেতো পটককৈ ফুৰিব নোৱাৰি কি হৈ আছে হৈ যাব ঘটনটো সেইকাৰণে অলপ লাহে যাওঁ লগৰজনেও ফোন কৰি আছে এইবিলাক ক'ত গ'লগৈ চাগে ভিডিঅ' বনাবলৈ গৈ ক'ত পালেগৈ ঠিক নাই মই ধৰিবই নাই ক'ত পালোগৈ মই মানে একচুৱেলি একো নাই ইমান দূৰ পালোগৈ বুলি ভবা নাছিলোঁ আহি আছোঁ পালোগৈ আৰু বেছি দূৰ নাই মেইনছ কলেজ এণ্ড এই গাড়ীখন যেন আগত গৈছে চাব পাৰে কিবা এটা মানে দেখিলেও মনটো ভাল লাগি যায় এণ্ড তাৰ ভিতৰত যোৱা মানুহবিলাক কি ক'ম মানে আই লাভ ইণ্ডিয়া বুলি ফিলটো আহি যায় এণ্ড নাই অভাৰটেক নকওঁ ভয়ো লাগে অলপমান মানে ভয়ো নহয় মানে একচুৱেলি ৰেচপেক্ট কৰি যাওঁ আৰু ভাল লাগে কিবা এটা মানে গাড়ীখন আৰু গাড়ীখনৰ ভিতৰত যোৱা মানুহকেইটা একদম বেষ্ট মজা লাগে একদম বুকু একদম ফিট ক'ম আৰু আই লাভ ইণ্ডিয়া বুলিহে কৈছোঁ এণ্ড कैसे लोग रहते हैं यार यहाँ पर চিগনেল দিছে কম চাগে নাই ৰখাব মই লাহে গৈ আছোঁ স্পীডত যোৱা নাই লগৰজনৰ গেছ পালোহি আৰু বেছিটো নাই ইয়াৰ এইটো টাইমত হেৰি মই কৈছোঁ নাই সাৱধানে চলিব লাগে এনেকুৱা সাৱধানে নচলিলে এনেকুৱা এটা বিপদ বহে আই এম প্ৰাউড অফ ইউ মাই বয় ক'ত পালোগৈ মানে হেভি মানে ফুল ফেয়াৰিং বাইকটো পটককৈ ক'ত পাই গ'লগৈ ধৰিবই নোৱাৰিলোঁ লগৰজনে ফোন কৰিছে সেইটো কাৰণে অলপ স্পীড যাবলগীয়া হৈছে ভালো বেছিটো নাই মাই গড ইয়াৰ মানে এই চেইন কভাৰ কিবা নট দেখা নাই নটটো বহুত বেয়া চাউণ্ড দিছে ভয়ংকৰ দিছে চাউণ্ডটো নাই লগৰজনে ফোন কৰি আছে ফোনৰ ওপৰত ফোন কৰি আছে পাবগৈ লাগিব সোনকালে নহ'লে আৰু বেছিটো নাই সেইটো এটা মোৰ প্ৰব্লেম ফোনটো অহাৰ পাছত মানে ফোনটো ৰিচিভ নকৰিলেও বা কৰিলেও ভিডিঅ'ৰ ৰেকৰ্ডিংটো অফ হৈ যায় আকৌ নতুন এবাৰ মানে ৰেকৰ্ড কৰিলে হয় সেইকাৰণে আকৌ এবাৰ ৰখিব লাগে মাই গড মানে এনেকুৱা বিট দিব বিচাৰে ন ফুল ফেয়াৰিং বাইক হয়তো জোচ নাখাওঁ এতিয়া গাঁও যাওঁ
লগৰটোৰ দোকানত গৈ যোৱাৰ পাছত পাই গ'লোহি ৰাস্তাটো অলপ বেয়া আছে চ' অলপ লাহে লাহে যাম সন্ধিয়াও হ'ল সন্ধিয়া হোৱা নাই একচুৱেলি মোৰ মানে গ্লাছখনহে সন্ধিয়া কৰি পেলাইছে Oh my god. বেয়া চাউণ্ড দিছে তো গাইজ মানে দেখিব পাৰে ইয়া বেয়া লেতেৰা চাউণ্ড এটা দিছে মানে ইয়াৰ মনকাছ এটা ৰাস্তা যাবই নাই খেলেং খেলেং বাজিছে মানে ইয়াৰ নট তাত হিলাই আছে यार बस गेस पाই গ'লোহি এণ্ড ইয়াতে ৰখাম এণ্ড ৰখাই আমি আমাৰ বাইকখন লৈ যামগৈ ঘৰলৈ এইফালে সোমাব লাগিব यार ভিৰ সোমাবে নাই নাই এইফালে যোৱা ভাল নহ'ব এইফালে যোৱাটো ভাল নহ'ব মানুহৰ লাইন পূৰা ভিৰ হৈ আছে তো এইফালে গৈ এপাক যেনেকৈ ঘূৰি দিয়াই ভাল হ'ব অকণমান তেল পৰিব তাত ছেফটি হ'ব এইফালে মানে গাড়ীবোৰ সজাগ হৈ আছে ন ঘূৰাবলৈ ভয় লাগতা হে yeah Oh my god. Oh my god. आगे देखो पीछे देखो गाड़ी ही गाड़ी है ओह यार हाँ तो गाइस ইয়াতে গাড়ীখন থ'ম এণ্ড যামগৈ আৰু yeah I don't know if I said that, even if I